ৰুদ্ৰ ফিল্মখন এতিয়ালৈকে যিসকলে চাইছে তেওঁলোক হয়তো মূৰ্খ নাইবা অন্ধভক্ত। কেনেকুৱা ধৰণৰ ফিল্ম বনাইছে এইখন? ফিল্ম হল নেকি? নমস্কাৰ, মই ভাস্কৰ ভাই আপোনালোক সকলোকে স্বাগতম জনাইছো। আপোনালোকে ৰুদ্ৰ ফিল্মখন চাই কেনেকুৱা পালে আপোনালোকে কমেন্ট কৰি জনাবলৈ নাপাহৰিব। লগতে মোৰ এই চেনেলটো যদি আপোনালোক নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি মই আশা কৰিছো। এতিয়া কথা হল মই যিকিটা কথা কলো যে ৰুদ্ৰ ফিল্মখন যিসকলে চাইছে তেওঁলোক অন্ধভক্ত নাইবা মূৰ্খ হয় বা কেনেকুৱা ধৰণৰ এখন ফিল্ম বনাইছে, এই পোষ্ট মোৰ নহয়। এই পোষ্ট এজন আগহাৰী ইউটিউবাৰৰ পোষ্ট হয়, যাৰ ফলত সেই পোষ্টটোত বহুতে বেয়া বেয়া ধৰণে কমেন্টও কৰিছে, যিটো মানে আমাৰ কাৰণে গ্ৰহণযোগ্য নহয় বা তেনেকুৱা পোষ্ট আমি আশা নকৰো। একচুয়ালি অসমীয়া সিনেমাৰ ওপৰত ভাল বেয়া সকলোৰে থাকিব পাৰে, ভাল বেয়া দিশ থাকিব পাৰে। ভাল বেয়া দিশ বিলাক আমি শুধৰাই দিয়াটো আমাৰ দায়িত্ব, আমি সেইখিনি কাম কৰিব পাৰো। কিন্তু ডাইৰেক্ট আমি পইণ্ট আউট কৰিব নোৱাৰো যে এইখন কেনেকুৱা ধৰণৰ ফিল্ম বনাইছে বা এই ফিল্মখন বেয়া হৈছে বা মানে এক্সেট্ৰা এক্সেট্ৰা ধৰণৰ, বা দৰ্শকসকলক অন্ধভক্ত বুলি ক'ব নোৱাৰে, মূৰ্খ বুলি কোৱাৰ কাৰো অধিকাৰ নাই। কাৰণ এটা সকলোৰে এটা নিজস্বতা থাকে মতামত দিয়াৰ। গতিকে কব পাৰে যে এইটো দিশ বেয়া হৈছে বা ভুল হৈছে বা এইখিনি দিশত অকনমান গুৰুত্ব দিব পাৰে, তেনেকুৱা ধৰণে কব পাৰে। তো ভাল বেয়া প্ৰত্যেকখন ফিল্মতেই থাকে, হিন্দী হলিউডৰ হওক, বলিউডৰ হওক, আমাৰ অসমীয়াৰে হওক, থাকিব পাৰে, সেইখিনি থাকিব পাৰে। তো সেইটো কাৰণে আমি এনেকুৱা ধৰণৰ পোষ্ট দিয়াটো আমাৰ বাবে গ্ৰহণযোগ্য নহয় বা আমি এইটো আশা নকৰো। আমাৰ অসমীয়া ফিল্ম জগতখন বহুত এটা বেয়া দিনৰ পৰা আজি ভাল দিনলৈকে পুনৰ উভতি আহিছে। গতিকে আমি অসমীয়া ফিল্ম জগতখনক আমি উৎসাহ দিব লাগে, প্ৰেৰণা দিব লাগে, সাহস দিব লাগে। কাৰণ এখন ফিল্ম, অসমীয়া ফিল্ম, আমাৰ অসমীয়া অভিনেতা অভিনেত্ৰীসকলে, প্ৰযোজকসকলে, লগতে প্ৰডিউচাৰসকলে বহুত গাঁঠিৰ ধন খৰচ কৰি, বহুত শাৰীৰিক কষ্ট কৰি পেলাই, শাৰীৰিক মানসিক দুইটা কষ্ট কৰি পেলাই ফিল্ম এখন প্ৰস্তুত কৰে আমাৰ অসমীয়া দৰ্শকসকলৰ কাৰণে। গতিকে আমাৰ দৰ্শকসকলৰো দায়িত্ব থাকে, আমি ফিল্ম বিলাক চাব লাগে সকলোৱে গৈ পেলাই, আৰু যিখিনি আমি ভাল পাইছো কব লাগে, বেয়া পাইছো কব লাগে। কিন্তু আমি ভাল বেয়াটো নকৈ পেলাই ডাইৰেক্টলি যদি আমি পইণ্ট আউট কৰো যে ফিল্মখন বেয়া হৈছে, সেইটো ভাল কথা নহয়। বিশেষকৈ আমাৰ অসমীয়া ফিল্ম জগতখনৰ কাৰণে ভাল নহয়। খালি এটা বস্তুৱে মই বাৰ বাৰ কওঁ যে ভাল বেয়া প্ৰতিটো দিশত থাকিব। গতিকে আপুনি কেনেকুৱা ধৰণে আপুনি লয় সেইটো আপোনাৰ মানসিকতাৰ ওপৰত ডিপেণ্ড কৰিব। আৰু ছেকেণ্ড কথা হল, যিটো পোষ্ট কৰিছিলে সেই ব্যক্তিজনে, সেই পোষ্টটোত সেই ব্যক্তিজনৰ পিতৃ মাতৃক লৈও বহুতে বেয়া বেয়া মন্তব্য দিছে। তো এই বেয়া মন্তব্য দিয়াৰ কাৰণটো কি, বা এই বেয়া মন্তব্য কিয় দিব লগা হল, ইয়াৰ বাবে দায়ী কোন? মোৰ দৃষ্টিভংগীত ইয়াৰ বাবে দায়ী হল সেই ব্যক্তিজনে, যিজন ব্যক্তিয়ে ফিল্মখনৰ বিষয়ে বেয়াকৈ লিখিছে বা বেয়াকৈ দিছে। কাৰণ কিয়, প্ৰত্যেকজন পিতৃ মাতৃয়ে যেনেকে নিজৰ সন্তানক এটা ভাল নাম বা ভাল পৰিৱেশত বা ভাল হোৱাটো বিচাৰে, সকলো বিপদ আপদৰ পৰা বচাই ৰাখে, ঠিক তেনেকে সন্তানৰো সেই দায়িত্বটো থাকিব লাগে যে কোনো ধৰণৰ মানে নিজৰ কৰ্মৰ জৰিয়তে যাতে পিতৃ মাতৃয়ে কোনো অসন্মান লাভ কৰিব লগা নহয়। ঠিক তেনেকে সন্তানৰো মানে সেই দায়িত্বটো থাকিব লাগে, মই ভাবো, যিটো দায়িত্ব সেই ব্যক্তিজনে পালন নকৰিলে, যাৰ ফলত তেখেতৰ পিতৃ মাতৃয়ে গালি শুনিব লগা হল। তো এনেকুৱা হব নালাগে। গতিকে মই সেইটোৱে অনুৰোধ জনাইছো, আপোনালোকে ভাল বেয়াখিনি উনুকিয়াই দিয়ক, কিন্তু বদনাম নকৰিব। কাৰণ অসমীয়া ফিল্ম এখন আহাটো আমি অসমীয়া হিচাপে আমাৰ গৌৰৱৰ কথা। গতিকে এনেকুৱা ধৰণৰ পোষ্ট মই নেক্সট টাইম কেতিয়াও আশা নকৰো, হয়তো আপোনালোকেও আশা নকৰে। গতিকে যদি আপোনালোকৰ কিবা এই বিষয়ত মতামত দিব লগা আছে তেনেহলে আপোনালোকে মতামত মোক কমেন্ট বক্সত দিব বুলি মই আশা কৰিছো। লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি মই আশা কৰিছো, যিসকলে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই। গতিকে পুনৰবাৰ মই আমাৰ অসমীয়া ফিল্ম জগতখনৰ আৰু আগুৱাই যাওক ফিল্ম জগতখন, তাৰেই কামনা কৰিছো। ধন্যবাদ। জয় আই অসম।